Hello everyone, welcome back to the another episode of Health with Dr. Niharika. মই আজি ডক্টৰ নিহাৰিকাই আপোনালোকৰ ওচৰলৈ এই যে কৰোনা পৰীক্ষাবোৰ হৈ আছে কি আছে তাত ৰেট হওক বা RT-PCR হওক এইবোৰ আচলতে কেনেকৈ হয় তাতকে আপোনালোকে যিদৰে মানে বুজি পায় বা ধৰিব পাৰে কম কিছুমান সাইন্টিফিক ৱৰ্ড ইউজ কৰি সেই তেনেকুৱাকৈ এই ভিডিঅ'টো বনাইছে ৰেট বা RT-PCR এই দুটাৰ মাজত সাদৃশ্যটো কি অৰ্থাৎ সিমিলাৰিটিটো কি হয় সেইটো আমি প্ৰথমতে জানিব লাগিব মানে সিমিলাৰিটিটো কি আছে আসলতে দুইটা টেষ্টে সাধাৰণতে কি হয় আমি নাক বা মুখৰ যিটো সোৱাব বুলি কোৱা হয় বা জুলীয়া পদাৰ্থ কিছুমান এই দুইটা অংশৰে কালেক্ট কৰা হয় কিছুমানৰ নাকৰ পৰা কৰে কিছুমানৰ মুখৰ পৰাও কৰে হেতু অনুপাতে এটা কিট থাকে যেটো আপোনালোকে ইতিমধ্যে গম পাইছে কৰা সকল অলৰেডি তো হেতু তাত যেটো এন্টিজেন থাকে তাৰ এগেইনষ্টত যদি কেনেবাকৈ আপোনাৰ নাকত বা মুখত সেই ভাইৰাছটো ইতিমধ্যে আছে তেতিয়াহলে ধৰা পৰিব যে আপুনি কোভিডৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু আপুনি পজিটিভ পেশেন্ট কিন্তু যিসকলৰ ধৰক সেই নাক বা মুখত নাই হোৱা কেনেবাকৈ যদি হেয়া ভিতৰলৈ অলৰেডি হাওঁফাওঁ বা আপোনাৰ বিভিন্ন অংগত গৈছে তেতিয়াহলে কিন্তু ইমান ধৰা নপৰে তো হেতু কাৰণে ৰেটটো ইমান কনফাৰ্ম টেষ্ট বুলি নকয় যেটো ৰেপিড এন্টিজেন টেষ্ট হয় ফুল ফৰ্ম হেতু ইমান কনফাৰ্ম টেষ্ট বুলি নকয় কিন্তু যেটো RT-PCR হয় হেতু কিন্তু কনফাৰ্ম টেষ্ট বুলি কয় তোৰ বিষয়ে আপোনালোকে সকলোৱে হয়তো বহুতে জানে বা কৰাইছেও বহুতে ইয়াত এটা এন্টিজেন কিট থাকে তো যেটো ৰেপিড এন্টিজেন কিট টেষ্ট হয় এটো সাধাৰণতে এনেকুৱা ধৰণৰ কিট থাকে এটো আপোনালোকে দেখিছে যেটো নেকি সোৱাবটো কালেক্ট কৰি ইয়াত জমা কৰা হয় তাৰ এগেইনষ্টত এনেকৈ C আৰু T মাৰ্ক থাকে যেটো নেকি C যেটো আছে হেতুৱে ডিনোট কৰে কন্ট্ৰোল লাইন আৰু যেটো T ডিনোট কৰে হেতুৱে টেষ্ট লাইন যেতিয়া নেকি এই দুইডাল লাইন ৰেড হৈ যায় তেতিয়া হলে সেই পেশেন্টটো পজিটিভ ৰেড পজিটিভ বুলি কোৱা হয় আৰু ইন কেস যদি এডাল লাইন ৰঙা হৈছে এডাল নাই হোৱা তেতিয়াহলে কিন্তু এটো নহব মানে কি হয় এটো কাৰণে নহয় এডালৰ এটোৱে তাৎপৰ্য আছে যে আপোনাৰ যিমানখিনি সোৱাব লাগে এই টেষ্টটোৰ কাৰণে এটো ইমান সাফিশিয়েন্ট হয় নে নহয় তো হেতু কাৰণে মানে এই লাইনডালৰ তাৎপৰ্যটো হেতুৱে হয় আৰু এই পৰীক্ষাটো সাধাৰণতে যিসকল মানুহৰ ধৰক নাকত আৰু মুখত অলৰেডি ইনফেকশনটো আছে বা ভাইৰাছটো আছে হেবিলাকৰহে ধৰা পৰে গতিকে এটো ইমান কনফাৰ্মেটৰি নহয় কিন্তু যেটো RT-PCR হয় এই RT-PCR টেষ্টটো কনফাৰ্মেটৰি হয় য'ত নেকি আপোনাৰ এই RT যেটো হয় RT এ ডিনোট কৰিছে আপোনাৰ ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন প্ৰসেস এইটো মানে কি হয় যে আমাৰ যেনেকৈ ধৰক কৰোনাটো SARS-CoV-2 কাৰণে হৈছে এই SARS-CoV-2 আসলতে এডাল RNA থাকে অৰ্থাৎ মানে RNA বুলি যেডাল চেইন আছে এই চেইনডালৰ কাৰণে এই RNA ডালে ইয়াৰ নেচাৰটো ডিটেক্ট কৰে যেনেকৈ আমাৰ ধৰক মানুহৰ হিউম্যান যেটো DNA আমাৰ হিউম্যান যিবোৰ নেচাৰ আছে হেবোৰ DNA কাৰণে হয় ন তো DNA টো কেনেকুৱা হয় দুডাল ষ্ট্ৰেইন থাকে অৰ্থাৎ দুডাল এনেকুৱা চেইন থাকিব তেনেকৈ এই SARS-CoV-2 তেনেকৈ এডালে ষ্ট্ৰেইন থাকে অৰ্থাৎ এডাল নেচাৰ এডালে মানে RNA থাকে তো সাইন্টিষ্ট সকলে ভাবিলে যে ইয়াক দুডাল কৰা যাওক যাতে ইয়াৰ নেচাৰবোৰ আৰু আমি ভালকে গম পাওঁ তো হেতু কাৰণে কি কৰিলে এই যে ট্ৰান্সক্ৰিপশ্যন ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন প্ৰসেস আছে এই প্ৰসেসটোৰ কাৰণে এডাল দুডাল হৈ গ'ল এই দুডাল হৈ মেলি DNA কৰি পেলালে অৰ্থাৎ এই SARS-CoV-2 DNA কৰি পেলালে এই ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন প্ৰসেসটোৱে এতিয়া আমি এটাহে আসলতে DNA পালো অকল অৰ্থাৎ SARS-CoV-2 এটাহে আমি DNA পাইছো হেতুটো সাফিশিয়েন্ট নহয় কিবা এটা আমি পৰীক্ষা কৰিবৰ কাৰণে এটা বস্তুটো সাফিশিয়েন্ট নহয় তো ইয়াৰ আমি অসংখ্য আমি DNA প্ৰস্তুত কৰিব লাগিব এইটো কাৰণে এই PCR ৰ মহত্বটো আছে যেটো নেকি কয় PCR ফৰ পলিমাৰেজ চেইন ৰিঅ্যাকশন এইটোৰ কাৰণে সাধাৰণতে এই DNA ডাল যে আমি বনালো ইয়াত অসংখ্য আমি DNA বনাব পাৰো এতিয়া আমি DNA ডাল বনালো কিন্তু এই বনোৱাৰ পাছত আমি
গম পাবতো লাগিব যে পজিটিভ কেনেকৈ হৈছে। আমি কেনেকৈ গম পাম যে আচলতে আমাৰ দেশত RT-PCRটো পজিটিভ, কেনেকৈ গম পাম? তো তাৰ কাৰণে আচলতে এটা মেচিন থাকে, যিটো মেচিন কয় থাৰ্মোচাইক্লাৰ। এই মেচিনটো জাষ্ট এটা চিম্পল মেচিনেই হয়, য'ত নেকি আপোনাৰ টেম্পাৰেচাৰটো এবাৰ উঠা, এবাৰ নমা, আকৌ এবাৰ উঠা তেনেকুৱা কৰে, যিটো নেকি 3টা ষ্টেজত হয়। প্ৰথম ষ্টেজটোত কি কৰিব আপোনাৰ উত্তাপটো, এই যে DNA-টো আছে, এই DNA-টোৰ উত্তাপটো আপোনাৰ বঢ়াই দিব 90 ডিগ্ৰীলৈ, যাৰ কাৰণে এই দুইডাল চেইন অকণমান আঁতৰি যায়, আগতকৈ দেখিছেনে আঁতৰি যায়। 90 ডিগ্ৰী বা 95 ডিগ্ৰী হয় কেতিয়াবা। তো সেই মানে বস্তুটো বঢ়াই দিয়ে। তো ইয়াত এইটো কাৰণে বঢ়াই যাতে আমি ইয়াত প্ৰাইমাৰ এটা দিব পাৰোঁ, এযোৰা প্ৰাইমাৰ এটা দিব পাৰোঁ, যাৰ কাৰণে আমি কিছুমান কালাৰ আচলতে মানে বা পোহৰ আচলতে ৰেডিয়েট কৰে। সেই পোহৰবোৰ ৰেডিয়েট কৰাৰ কাৰণে আমি গম পাওঁ যে তাত আচলতে পজিটিভ হৈছে নেকি, RT-PCR পজিটিভ হৈছে নেকি। তো আমি নেক্সট যিটো প্ৰচেছ আছে, নেক্সট যিটো ষ্টেজ আছে, তাত এই যে প্ৰাইমাৰকেইডাল দিলোঁ, এই প্ৰাইমাৰকেইডাল যে আমি দিলোঁ দুডাল যে, তো সেইকেইডাল জইন, এই চেইনকেইডালৰ লগত জইন হ'বৰ কাৰণে এনেকৈ, অৰ্থাৎ এটা DNA হৈ আছিলে নহয়, এই প্ৰাইমাৰডাল লগাই আপোনাৰ এটাৰ পৰা আকৌ দুটা যে কৰি পেলালোঁ, তাৰ কাৰণে আপোনাক লাগিব, এটাৰ পৰা যে দুটা কৰি পেলালোঁ তাৰ কাৰণে আপুনি 50 ডিগ্ৰী চেণ্টিগ্ৰেড আপুনি কৰি দিব লাগিব। তো সেই চেণ্টিগ্ৰেড কৰি দিলে আপোনাৰ দুটা DNA আকৌ এনেকুৱা ধৰণৰ উইথ প্ৰাইমাৰৰ সৈতে এটা আমি পাই যাম। থাৰ্ড প্ৰচেছটোত আকৌ কি হয় জানেনে, এইটো আমি আকৌ 70 ডিগ্ৰী চেণ্টিগ্ৰেডত লৈ যাওঁ, যাতে এইটো এটা চাইকেল বনাব পাৰোঁ। এনেকুৱা ধৰণে বহুতকেইটা চাইকেল লগাব পাৰোঁ। এনেকুৱা মানে 1 2 পৰা আপুনি 2 কৰিলোঁ, তাৰপিছত আকৌ যেনিবা এতিয়া আমি এইটো 1ৰ পৰা আমি 2 কৰিলোঁ ন, তো 2 কৰাৰ পাছত আকৌ ধৰক 4 কৰিলোঁ, তাৰপাছত আমি 8 কৰিলোঁ, 16 কৰিলোঁ, এনেকৈ মানে বহুতকেইটা বনাবৰ কাৰণে আমি 70 ডিগ্ৰীটো কৰি দিলোঁ। এই চাইকেলটো সাধাৰণতে কি হয়, PC চাইকেল বুলি কয়, PC চাইকেল বুলি কয়। এই PC চাইকেলটো আচলতে মহত্ব আছে, যিটো নেকি আমি CT ভেলু আমি নিৰ্ধাৰণ কৰিব পাৰোঁ, CT ভেলুটো উলিয়াব পাৰোঁ। এই CT ভেলুটো আচলতে একো নহয়, জাষ্ট মানে এটা ভেলু হয়, যাৰ পৰা আমি ধৰক কৰোনাটো কিমান মানে আমাৰ গাত ভাইৰেল ইনফেকশ্যন হৈ গৈছে, বহুত কৰোনাটো আমাৰ গাত কিমান বিয়পিছে গম পাম। তো এই CT ভেলুটো যদি কেনেবাকৈ 35তকৈ কম হয়, তেতিয়াহ'লে কিন্তু আমাৰ ডেঞ্জাৰ আছে, অৰ্থাৎ বহুত বেছিকৈ ভাইৰেল ইনফেকশ্যনটো আমাৰ গাত হৈছে। সেই যিটো মই মেচিনটোৰ কথা কৈছিলোঁ, থাৰ্মোচাইক্লাৰ বুলি, সেইটোত কিছুমান পোহৰ নিৰ্গত হয়। এই প্ৰাইমাৰটোৰ লগত যে আমি কিছুমান ডাই দিছিলোঁ বা কিবা কিবি দিছিলোঁ, সেইটোৰ পৰা মানে কিছুমান পোহৰ নিৰ্গত হ'ব, সেউজীয়া ৰঙৰ ধৰণৰ হয় বা পোহৰ হয়, সেইটোৰ পৰা আমি গম পাওঁ যে এইটো পজিটিভ হয়। তো এইটোৱে আছিলে RT-PCR কনচেপ্ট, যে আমি কেনেকৈ গম পাম যে RT-PCR কনফাৰ্মকৈ যে এইটো কৰোণা হয়। তো এইখিনিয়ে ক'লোঁ, আশা কৰোঁ আপোনালোকে বুজি পালে। মই যিমান সহজত ক'ব পাৰোঁ সিমান সহজকৈ ক'ব বিচাৰিছোঁ। তাত কিবা যদি খুটি নুটি থাকি গৈছে তেতিয়াহ'লে ক্ষমা কৰিব, কিন্তু এইটোৱে হয় এজ এ কনচেপ্ট। বাই, ভাল পালে অভিয়াছলি লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।